অসমৰ সংগীত জগতৰ এক জীৱন্ত কিংবদন্তি জুবিন গাৰ্গ। এই নামটো কেৱল এজন গায়ক বা সংগীত শিল্পী নহয়, ই অসমৰ আৱেগ, অনুভৱ, সংস্কৃতি আৰু আত্মাৰ প্ৰতীক। যেতিয়া জুবিন গাৰ্গৰ কণ্ঠত গান বগাই উঠে, তেতিয়া অসমীয়া মানুহৰ হৃদয় আপোনা আপুনি জড়িত হৈ পৰে। তেওঁৰ সংগীতত দুখ আছে, সুখ আছে, বিদ্ৰোহ আছে, প্ৰেম আছে, দেশপ্ৰেম আছে, মুঠতে এটা সম্পূৰ্ণ জীৱন। শৈশৱ আৰু শিক্ষা জীৱন। জুবিন গাৰ্গৰ জন্ম হৈছিল 1972 চনৰ 18 নৱেম্বৰত অসমৰ তেজপুৰত। তেওঁৰ পিতৃ মুকুল গাৰ্গ এগৰাকী প্ৰখ্যাত কবি আৰু সাংবাদিক আছিল, আৰু মাতৃ প্ৰণতি গাৰ্গ এগৰাকী গায়িকা। এই সাংস্কৃতিক পৰিৱেশেই জুবিন গাৰ্গক সৰুৰে পৰা সংগীতৰ প্ৰতি আগ্ৰহী কৰি তোলে। তেওঁৰ সংগীত শিক্ষাৰ আৰম্ভণি হৈছিল ঘৰতেই। পিছলৈ তেওঁ অসমীয়া শাস্ত্ৰীয় সংগীত, হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ লগতে আধুনিক সংগীতৰ ওপৰত গুৰুত্ব দিয়ে। কলেজীয়া দিনতেই তেওঁ মঞ্চত গান গাবলৈ আৰম্ভ কৰে। জুবিন গাৰ্গৰ লাইভ ষ্টেজ শ্ব' মানে এক আলাদা উন্মাদনা। হাজাৰ হাজাৰ দৰ্শকে একেলগে জুবিন দা বুলি চিঞৰে। কেতিয়াবা তেওঁ ষ্টেজত আৱেগিক হৈ কান্দি উঠে, কেতিয়াবা ৰাষ্ট্ৰীয় বা সামাজিক বিষয়ত স্পষ্ট মত প্ৰকাশ কৰে। এই সৰলতা আৰু সাহসে তেওঁক মানুহৰ আৰু ওচৰলৈ লৈ যায়। বিদ্ৰোহী মনোভাৱ। জুবিন গাৰ্গ সদায়ে অন্যায়ৰ বিৰুদ্ধে মাত মাতি আহিছে। সামাজিক অন্যায়, ভাষা সংস্কৃতিৰ অৱহেলা, অসমৰ সমস্যাসমূহ, এই সকলো বিষয়ে তেওঁ খোলাখুলি মত প্ৰকাশ কৰে। বহু সময়ত বিতৰ্কতো জড়াই পৰে, কিন্তু তেওঁ নিজৰ মতৰ পৰা কেতিয়াও পিছহুহক নাখায়। জুবিন গাৰ্গে সংগীত জগতত আগবঢ়োৱা অৱদানৰ বাবে বহু বঁটা আৰু সন্মান লাভ কৰিছে। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ফিল্মফেয়াৰ এৱাৰ্ড, আছাম গভৰ্ণমেণ্ট এৱাৰ্ডছ, বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংগীত সন্মান। কিন্তু এই সকলোতকৈ ডাঙৰ সন্মান হৈছে অসমীয়া মানুহৰ হৃদয়ত পোৱা স্থান। জুবিন গাৰ্গ কিয় বিশেষ? জুবিন গাৰ্গ বিশেষ কাৰণ তেওঁ গীতত সত্যতা ৰাখে, তেওঁ ভাষাক সন্মান কৰে, তেওঁ মানুহৰ দুখ সুখ নিজৰ বুলি ভাবে। তেওঁ কেতিয়াও ষ্টাৰ হৈ দূৰত নাথাকে। তেওঁ এজন শিল্পী নহয়, তেওঁ এজন অনুভৱ। নতুন প্ৰজন্মলৈ প্ৰেৰণা। আজিৰ বহু নতুন অসমীয়া গায়ক গায়িকাই জুবিন গাৰ্গক আদৰ্শ হিচাপে লয়। তেওঁ দেখুৱাইছে যে নিজৰ ভাষা, নিজৰ সংস্কৃতিলৈ গৰ্ব কৰি বিশ্বমুখী হ'ব পাৰি। শেষত ক'ব লাগিব, জুবিন গাৰ্গ মানে অসম, অসম মানেই জুবিন গাৰ্গৰ কণ্ঠ। যেতিয়ালৈ অসমীয়া মানুহে গান শুনিব, অনুভৱ কৰিব, তেতিয়ালৈ জুবিন গাৰ্গৰ নাম চিৰজীৱী হৈ থাকিব। জুবিন দা কেৱল এজন গায়ক নহয়, তেওঁ আমাৰ আত্মাৰ স্বৰ।